হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' বনাইছোঁ আজি এফালে গৈ আছোঁ। মানে এয়া মোৰ আগত যিজনী ছোৱালী স্কুটি চলাই গৈ আছে, বৰ্তমান মই তাহাঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু মোৰ লগত আমাৰ ভিনদেউ এজন আছে। ছোৱালীজনী মানে আমাৰ ভিনদেউ যিহেতু গাড়ী মেকানিকৰ কাম কৰে, আৰু তাই মানে স্কুটিখন অকণমান ছাৰ্ভিচিং কৰিবলৈ আহিছিলে। আৰু ছাৰ্ভিচিং কৰাৰ পিছত বাপেকৰ মানে গা ভাল নাই, গতিকে আমি গৈ আছোঁ বাপেকক খবৰ ল'বলৈ। আৰু আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ যাওঁ বাৰু, ক'ৰ পৰা ক'ৰ পামগৈ আপোনালোকক সকলো বহুত দিনৰ মূৰত মানে দেখুৱাই থাকিম। আৰু এতিয়া আমি গৈ আছোঁ এটা মাথাউৰি ওপৰে আৰু গৈ আছোঁ ফাইনেলি পাই গ'লোহি দিখৌ নদীৰ পাৰত। আৰু এতিয়া আমি নাৱে পাৰ হ'ম। গতিকে নদী মোৰ এটা যিহেতু গান আছে, নদী মোৰ প্ৰথম ভাল পোৱা যিহেতু গান এটা আছে, নদী চদী পাৰ হ'লোঁ। পাৰ হৈ মেলি আকৌ পকা ৰাস্তাৰ মাজে এনেকৈ গৈ আছোঁ। দুইফালে পথাৰ আছে, আৰু পথাৰত মানে এতিয়া এইবোৰ দ পথাৰ, সেইটো কাৰণে ইয়াত বাও সিঁচিলে। আৰু এতিয়া পকা ৰাস্তাৰ মাজে গৈ আছে। আৰু এতিয়া আমি সেই ছোৱালীজনীৰ ঘৰ পামগৈ। আৰু এইটো মানে একেবাৰে গাঁৱলীয়া পৰিৱেশ, কিনাৰত এখন দিখৌখন বৈ গৈছে। আৰু এতিয়া এইটো যিটো ঠাইত এতিয়া আমি বাইক চলাই আছোঁ, বাৰিষা এইবোৰ ঠাইলৈ আহিব নোৱাৰি, কাৰণ কিয়নো বাৰিষা মানে কি হয়, এইবোৰত পানী হয় বুলি কৈছে। আৰু যিহেতু পানী হয়, মই ক'লৈ আহিছিলোঁ গতিকে আপোনালোকক ইতিমধ্যে কোৱাই নাই। মই আহিছিলোঁ মানে ভিনদেউৰ লগতে ছোৱালীজনীৰ ঘৰলৈ। মানে কি হ'ল, মানে স্কুটি এখন যিহেতু মানে হৈছিলে, তাই ভাল কৰিবলৈ দিছিলে। সেইটো মানে তাহাঁতৰ ঘৰলৈ আহিছিলোঁ। আৰু তাহাঁতৰ ঘৰৰ পৰা মানে এতিয়া মই যোৱাই নাই। আৰু মই যিডোখৰত আছোঁ সেই জেগাকণ আপোনালোকক মানে পৰিৱেশটো দেখুৱাই আছোঁ। পৰিৱেশটো কি ধুনীয়া। এইফালে এতিয়া দিখৌখন, বাৰিষা মানে এওঁলোকৰ বহুত কষ্ট হয়, যিহেতু মানে আপোনাৰ এফালে পানী হয় না। পানী হ'লে মানে এইবোৰ যে দ ঠাইবোৰ, এই দ ঠাইবোৰত মানে আপোনাৰ হয়, পানী হয়। আৰু কষ্ট হয় চাগে দেই মানিবলৈ। আৰু আম এজোপা তলত ৰখি আছোঁ, আম দিছে। এইটো কঁঠাল, আৰু এইফালে আম আছে। আমটো কিন্তু বহুত ওপৰত আছে, আমজোপা মানে বহুত ওখ, সেইটো কাৰণে আমবিলাক বহুত ওপৰত আছে। খাওঁ লাগিছে, কিন্তু খাব নোৱাৰোঁ, বহুত ওপৰত। আৰু যিহেতু আলহী গ'লে এদিনহে আহিছোঁ, সেইটো কাৰণে খাব পৰা নাই। যি কি নহওক, আম খালোঁ বাৰু, পাৰি থোৱা আছিলে মানে আম বাৰু। যি কি নহওক, আপোনালোকে আজি ভিডিঅ'টো চাই দিব। বহুত দিনৰ পৰা এনেকৈ ব্লগ বনাই আছোঁ, মানে বহুত দিন এনেকৈ ব্লগ বনোৱাই নাই মই। আৰু যি কি নহওক, আজিৰ পৰা কণ্টিনিউ ব্লগ দিম বুলি আপোনালোকক মানে কৰিছোঁ, কথা দিছোঁ। চাই দিব আজি ভিডিঅ'টো। ফাইনেলি গাইছ, ছোৱালীজনীৰ ঘৰৰ পৰা আমি ইতিমধ্যে ওলাই দিলোঁ। আৰু এতিয়া ধুনীয়া মানে দুইফালে হাবি মাজে এটা ৰাস্তা আছে, আৰু ৰাস্তাটোৱে এনেকৈ গৈ আছোঁ। আৰু ছোৱালীজনীৰ ঘৰত ৰুটি খাই মেলি 1টামান বজাতে আহিছিলোঁ, আৰু এতিয়া 4-5টামান বাজি গ'ল। আৰু বাজি গ'ল। সেইটো কাৰণে মানে বহুত দেৰি হৈ গ'ল। সেইটো কাৰণে লাহে গৈ আছোঁ। আৰু মোৰ কাম কিছুমানো আছে। আৰু নতুনকৈ আপোনালোকক কথা দিছোঁ, মানে নতুনকৈ মানে কি হ'ল, মানে মই বাঁহী বজাবলৈ শিকিছোঁ, বাঁহী প্ৰেক্টিছো আছে। আৰু অলপ নিজৰ শৰীৰ চৰ্চা, মানে ব্যায়াম চ্যায়াম কৰোঁ, এইবোৰ কৰিব লাগে। আৰু এতিয়া আমি গৈ আছোঁ, সোনকালে ঘৰ যাব লাগে। আৰু এতিয়া এইখন দলং হ'ল, এইখন দলঙেদি আহিছোঁ। যাওঁতে আমি নৈ পাৰ হৈ গৈছিলোঁ, আৰু এতিয়া আমি দলঙেদি আহিছোঁ। এইখন দলং হৈ গ'ল, মানে দিখৌ নদীৰ ওপৰত এখন দলং, ভাল ব্যৱস্থা হ'ল, মানে সোনকালে অহা যোৱা কৰিব পাৰি ইফালৰ পৰা সিফাল। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।